আর এইডোখৰ মাটি যোনডোখৰ মাটিত আপোনাৰ সেইটো আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক আমাৰ কি কয় লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা আমাৰ কিমান চনত দিয়া হৈছিলে 1990 পৰাই সেইটো দিয়া আছে আৰু ৱাটাৰ ৰিচোৰ্চৰ আণ্ডাৰত আছিলে কিন্তু বিশেষ এটা কাৰণত আৰ্মিসকলক ইয়াত ৰখা হৈছিল আমাৰ গভৰ্ণমেণ্ট অসমৰ পৰা কিন্তু আজিৰ দিনত যদি শান্তি ইয়াত আমি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL চৰকাৰে এতিয়া শান্তি হোৱা ফলত আৰ্মিৰ প্ৰয়োজন নাই বুলি ভাৰত চৰকাৰে আৰ্মিটো ইয়াৰ পৰা উঠাই লৈ যোৱা হ'ল কিন্তু আজিৰ দিনত আজি যোৱা 2 তাৰিখৰ পৰা 2 তাৰিখৰ পৰা আপোনাৰ এইটো চলিত মাহৰ 2 তাৰিখৰ পৰা কি পাল বলে ক'লে চন্দন পালে এই মাটিটো নিজৰ দখলত কৰিবৰ কাৰণে ইয়াত জান্দি গাড়ী ৰাখিছিলে আৰু ইটা বালু কিবা কিবি ইয়াত কঢ়িয়াই পেলাই আনিছে সেইটো নিজৰ মানে আণ্ডাৰত অকুপাই কৰি আছিলে আৰু সেই মাটিটো দখল কৰা কাৰণে ইয়াত এজন তেওঁ গুণ্ডা বাহিনীও পঠিয়াইছিলে আৰু এজন ল'ৰা কি নাম আছিলে তোমাৰ আহা ইফালে আহা সেই কি কয় প্ৰণৱ দেৱ সেই প্ৰণৱ দেৱক ইয়াত মানে গুণ্ডাগিৰি হিচাপে ৰাখিছে গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ আজি আপোনালোকৰ মিডিয়াৰ থ্ৰুইদি আমাৰ কোকৰাঝাৰৰ যে তাহানিৰ পৰাই মাটিৰ দালালি ওলাই আহিছিলে তাৰে এজন আমাৰ চন্দন পালে আছিলে চন্দন পালে বহুত বছৰ আগৰ চৰকাৰৰ সময়ত তেনেকৈ দালালগিৰি কৰাৰ কাৰণে আমাৰ চৰকাৰৰ সময়তো সেই দালালগিৰিটো কৰিব বিচাৰিছিলে আৰু আমাৰ চৰকাৰী মাটিটো তেওঁলোকে দখল কৰিব বিচাৰিছিলে কিন্তু আমি গম পাই এইখিনি মাটিটো ৰিকভাৰ কৰিবৰ কাৰণে আমাৰ ৰেছপেক্টেড চাৰ্কল অফিচাৰ আছে ইয়াতে আপোনালোকৰ ইয়াং ভেৰি এনাৰ্জেটিক এজন মানে ইউথে এখেতে ইয়াত কাম কৰি আছে খুব মানে পজিটিভলি সমাজৰ কাৰণে এখেতে নিজক ত্যাগ কৰি আছে আগবঢ়াই আছে সমাজৰ কামৰ কাৰণে গতিকে আজি আমি সেইটো ৰিকভাৰ কৰিছোঁ এতিয়া মোৰ কথাটো হ'ল য'ত নেকি ৱাটাৰ ৰিচোৰ্চৰ সেই চাবিটো দিয়া সত্ত্বেও ৱাটাৰ ৰিচোৰ্চে সেইটো কণ্ট্ৰল কৰিব পৰা নাই মই আজি অনুৰোধ কৰিছোঁ ৱাটাৰ ৰিচোৰ্চৰ আমাৰ ইঞ্জিনিয়াৰ ডাঙৰীয়াও আহিছে নিশ্চয় ন হয় আপুনি এতিয়া কেছ ফাইল এটা কৰিব লাগে চন্দন পালৰ এগেইনষ্টত এই মাটিটো কেনেকৈ দখল কৰিব বিচাৰিছিলে আৰু এইটো বিষয়ে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে চন্দন পালৰ নিচিনা বহুত মাটিৰ দালালি আমাৰ অসমত আছে আমাৰ কোকৰাঝাৰত আছে বহলপৰ বিটিয়াৰত আছে এইবোৰ দালালবিলাকক আমি কেনেকৈ নাকি লগাব পাৰোঁ ইয়াৰ ব্যৱস্থাটো কৰাৰ কাৰণে আপোনালোকে আমাক সহায় কৰিব লাগিব কেনেকৈ লগাইছে গেটতে আপোনালোকে যোনটো গেটৰ দি আহিছে সেইটো এটা বেনাৰ সেইটো কেনেকৈ পায় মানুহে বেনাৰ লগাই দিব সেইটো আৰু ডিপাৰ্টমেণ্টৰ ইয়াতে মানুহ অলৰেডি চকীদাৰ থৈ দিছিলে তাৰপিছত আপুনি সেই পিছফালে চালে আপোনাৰ গম পাব CCTV আছে কিবা আছে এইটো মই অনুৰোধ কৰিছোঁ আমাৰ ডিপাৰ্টমেণ্টেলি এটলিষ্ট বাউণ্ডেৰীটো জল্দি যেন দিয়ে তেতিয়া এইটো প্ৰটেক্ট হ'ব মানে মাটিৰ ওপৰত চৰকাৰী থকা স্বত্বেও এজন মানুহ কেনেকৈ দখল কৰিব সেইটো এতিয়া আপোনালোকে কেনেকৈ